অচিন কাঠত থৰা নলগাবা। থৰা হৈছে খোবলিত সুমুওৱা ঢেঁকীৰ আগমূৰত লগাই থোৱা কাঠৰ অংশটো। ঢেঁকীত ধান চিৰা আদি বান্ধিবৰ বাবে থৰা অংশটো অতি টান হোৱা প্ৰয়োজন। কিয়নো এই থৰাডালতেই ঢেঁকীৰ সমস্ত জোৰখিনি পৰে। সেয়ে থৰাডাল সুকাঠি গছৰ কাঠৰ পৰা হোৱাটো প্ৰয়োজনীয়। কোনোৱে অচিনাকি কোমল কাঠৰ থৰা লগালে কেতিয়াবা থৰাডাল ভাগি হাত-মূৰ ভঙাৰহে সম্ভাৱনা থাকে। অৰ্থাৎ অচিনাকি কাঠৰ থৰা লগালে নিজৰ বিপদ নিজে মাতি অনা হ'ব। ঠিক সেইদৰে যি মানুহৰ পৰিচয় বা স্বভাৱ চৰিত্ৰৰ বিষয়ে ভালকৈ জনা নাযায় তেনে লোকক সহজে বিশ্বাস কৰা বা তেনে লোকৰ লগত সহজে ঘনিষ্ঠ হৈ পৰাটো উচিত নহয়। কিয়নো কেতিয়াবা সুযোগ লৈ তেনে লোকে অপকাৰ সাধন কৰিব পাৰে। গতিকে অচিনাকি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে সাৱধান হোৱা উচিত।